নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল লছ আছামলৈ স্বাগতম জনাইছো। আজি আমাৰ টপিকটো হৈছে জুইয়ে পুৰিলে কি কৰিব। জুইয়ে পুৰাৰ আগত এক ভয়াৱহ আঘাত। শতকৰা 70% অগ্নিদগ্ধ হোৱা দুৰ্ঘটনা পাকঘৰতে সংঘটিত হয়। যদিও আজিকালি সন্ত্ৰাসবাদী আক্ৰমণ, বোমা বিস্ফোৰণ, উৰাজাহাজ আৰু ৰেলগাড়ী দুৰ্ঘটনা আদি নানান ধৰণৰ দুৰ্যোগতো বহুতো লোক ঘৰৰ বাহিৰতো অগ্নিদগ্ধ হোৱা দেখা যায়। এনেধৰণৰ আঘাতপ্ৰাপ্ত ৰোগীক অতি ক্ষিপ্ৰতাৰে প্ৰাথমিক সাহায্য দান কৰি চিকিৎসালয় স্থানান্তৰ কৰা বা আৱশ্যক যদিও প্ৰাথমিক সাহায্যৰ বিষয়ে আমাৰ জনসাধাৰণৰ মাজত থকা বহুতো ভ্ৰান্ত ধাৰণাৰ বাবে প্ৰায়ে এই ক্ষেত্ৰত উপযুক্ত সাহায্য দিব পৰা নহয়। সেয়ে অত্যাধিক আধুনিক বা বিজ্ঞানসন্মত প্ৰাথমিক সাহায্য সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। এজন মানুহৰ গাত জুই লাগিলে বা জুই লগা দেখিলে আমাৰ প্ৰথম কৰ্তব্য হৈছে জুইকুৰা নুমুৱা। জুই লাগিলে মানুহে ভয় খায় বা দৌৰিবলৈ ধৰে, পিছে দৌৰিলে অক্সিজেন বেছিকৈ পায় আৰু জুইকুৰা বেছিকৈহে জ্বলি উঠে। সেয়েহে আপুনি জুই লগা দেখিলেই মানুহজনক ক'ব ৰ'ব বা নদৌৰিব, মাটিত পৰি দিয়ক বা বাগৰি যাওক। এনে কৰিলে সাধাৰণতে অলপ জুই নুমাই যাব, আৰু জুই নুমাইলে আপোনালোকে জুই নুমাবলৈ পানী ঢালিব চেষ্টা কৰিব পাৰে। আৰু জুই নমাবলৈ পানী ঢলাৰ সুবিধা বহুতো হয়। আচলতে আমি পানীটো ফটককে পোৱা যায়, সেইকাৰণে আমাৰ পানীটো জুইটো নুমাবলৈ বেছি সহজ। কিন্তু পানী সহজলভ্য, সেইবাবে সাধাৰণতে পানী পাকঘৰতে থাকে, য'ত আটাইতকৈ বেছি জুইয়ে পুৰা দুৰ্ঘটনাটো সংঘটিত হয়। আৰু পানী দূৰৰ পৰা ছটিয়াব পাৰি, গতিকে ছটিয়াৰ মানুহজনৰ গাতো জুই লগা সম্ভাৱনাটো নাথাকে। আচলতে সেইকেইটা আমাৰ পানীৰ পৰা আমাৰ লাভ আছে। আৰু পানী পৰাৰ লগে লগে জুইকুৰা নুমাই যায় বা ঘাডোখৰ ঠাণ্ডা হৈ যায়। আৰু জুই নলগা কাপোৰবোৰ পানীত পৰি তিতি যোৱাৰ বাবে জুই বিয়পিব নোৱাৰে। সেইকেইটা আমাৰ লাভ হয়। আৰু বহুতে জুই নুমাবলৈ কম্বল এখন ঢাকি দিব লাগে বুলি কয়, পিছে ইয়াৰ অসুবিধাবোৰ আছে। আচলতে কিছুমান অসুবিধা কিছুমান কথা কৈ আছো। আচলতে কম্বলখন আমি বিচাৰোতে সময় লাগিব, কাৰণ কোনে কম্বলখন আমাৰ পাকঘৰত নাৰাখে। কম্বলখন জুই লগাই মানুহজনৰ গাত মেৰাবলৈ যাওঁতে নিজৰ গাতো জুই লগাৰ সম্ভাৱনাটো থাকে। আৰু কম্বলখন মেৰাই লৈ কিছু সময় পাছতহে জুই নমাব। এই সময়খিনি জুইয়ে বহুত দেৰিলৈকে আপোনাৰ দলৈকে পুৰিব পাৰে ভিতৰতলৈকে। সেয়েহে জুই নমাবলৈ আপোনালোকে ফাৰ্ষ্ট পানী ঢালিব লাগে। তাৰপিছত আপোনালোকে কম্বল বিচাৰি ফুৰিব নালাগে। পানী যদি পায় আপোনালোকে পানী ফাৰ্ষ্ট ব্যৱহাৰ কৰিব লাগে। আৰু যদি বন্ধ কোঠাত জুই লাগে বা জুইটো আমাৰ কেতিয়াবা আপোনাৰ যদি বন্ধ কোঠাত জুই লাগে, জুই ধোঁৱা নাকে মুখে সোমোৱাৰ সম্ভাৱনা বেছি থাকে। তেনে ক্ষেত্ৰত আঘাতপ্ৰাপ্তক যেতিয়া আপোনাৰ মুকলিকৈ পথাৰলৈ বা মুকলি জেগালৈ অনাটো বেছি ইমাৰ্জেঞ্চি হয়। আচলতে পেচেণ্টক সোনকালে তাৰ পৰা আঁতৰাই ল'লে বহুতখিনি পেচেণ্টজনো নিজে অলপ সুবিধা হয়। আচলতে জুইয়ে পোৱা গাত পুৰণি উপশম নোহোৱালৈকে কেৱল পানীয়ে ঢালিব লাগে। আচলতে পুৰি থাকে ন জুই, তেতিয়ালৈকে আপোনালোকে পানী বা ৰানিং ৱাটাৰ যেতিয়া আপোনালোকে ৰাখিব পাৰে, তাত ভালহে হ'ব। ঠাণ্ডা পানীৰ সলনি যেতিয়া আপোনাৰ বৰফ যদি পায় ওচৰতে, বৰফ লগোৱাটো ইমান উচিত নহয়। কিন্তু বৰফটো কি তেজ বাঢ়ি যিবোৰ আমাৰ নলী থাকে ন, সেইবোৰ সংকোচন কৰি তেজটো চলাচলত ব্যাঘাত জমায়। আচলতে কিছুমানে বৰফটো লগাই দিলে সোনকালে ঠাণ্ডা হ'ব বুলি ভাবে, এইটো এটা মানুহৰ ভুল ধাৰণা হৈ আছে। তেতিয়া আমাৰ যিবোৰ আমাৰ তেজ চলাচল হৈ থাকে, নলীবোৰ আমাৰ সংকোচন হৈ যাব পাৰে। আৰু পানী ঢালিলে ঘাডোখৰ সোনকালে ঠাণ্ডা হয় আৰু পাছত ঘাঁ সোনকালে শুকাই যায়। সেইটোত আমাৰ বেনিফিট আছে। যদি হাত বা ভৰিত কমকৈ পৰে, তেতিয়া বাল্টি বা মগত পানী লৈ আপুনি হাতখন এনেকে ভৰি বা জুবিয়াই থৈ দিব পাৰে। হাতত যদি পৰিছে বা ভৰিত পৰিছে, তেতিয়া কমকে বাল্টিঙত আমি পানী ভৰাই হাতখন বা ভৰিখন আমি যেতিয়ালৈকে আমাৰ পুৰণিটো নোহোৱালৈকে তেতিয়া আমি জুবিয়াই থব পাৰোঁ। আৰু চিকিৎসালয় স্থানান্তৰ কৰাৰ সময়তো ঘাৰ ওপৰত তিতা ডাঠ কাপোৰ এখন লগাই দি পঠাব লাগে আচলতে পেচেণ্টজনক। আৰু কিছুমান আধা পুৰা কাপোৰবোৰ খুলি পেলাবলৈ চেষ্টা কৰিব লাগে, কিয়নো এইবোৰ ইতিমধ্যে যিমান তাপ পাই বীজাণুমুক্ত হৈ গৈছে। আচলতে সেইখিনি যিমানখিনি পাৰে কাপোৰ যিমান পিন্ধি থাকে সেইখিনি খুলিবলৈ চেষ্টা কৰিব লাগে। পুৱা ঘাৰ ওপৰত কোনো ধৰণৰ মলেম বা প্ৰলেপ লগাব নালাগে। এইবোৰ লগালে উত্তাপ বেছি ওলাই আহিব নোৱাৰে, তাৰ ফলত বেছি দলৈ ভিতৰলৈ অনিষ্ট কৰিব পাৰে জুইয়ে পোৰাটো। আৰু কিছুমানে হাত নোধোৱাকে আপোনাৰ মলম লগাই দিব, তেতিয়া সংক্ৰমণটো বেছিহে হ'ব পাৰে। সেই বেছি হোৱাৰ ফলত আপোনালোকৰ পিছত কিছুমান চেফটি হৈ যাব পাৰে। কিছুমানে জুই লগাই হোৱাৰ লগতে আপোনালোকৰ ঘৰতে কিছুমান আমাৰ টুথপেষ্টক আলু পিটিকা বা ঘি চিয়াঁহী আদি লগাই দিয়ে। এইবোৰে ঘাঁটো অনিষ্টহে কৰে। আচলতে সেইটো এনেধৰণৰ প্ৰলেপ লগাৰ পৰা কোনো বৈজ্ঞানিক ভিত্তি নাই। আচলতে সেইবোৰ আপোনালোকে যিমানখিনি পাৰে নলগোৱাই ভাল। আৰু যদি বমি নকৰে, ৰোগীক পানী খাবলৈ দিব লাগে। এইখিনি কৰাৰ পাছত আপোনালোকৰ ৰোগীক পলম নকৰাকৈ চিকিৎসালয় পলাই দিব লাগে।
যিমান সোনকালে পাৰে আপোনালোকে ওচৰত হওক বা ওচৰত থাকিলেতো ভালে হওক, দেৰিকে হ'লে আপোনালোকে যিমানে আপোনালোকৰ পেচেণ্টৰ লগত টাইমটো ব্যৱহাৰ কৰি থাকিব, সময়টো খাই থাকিব, তেতিয়া আমাৰ পেচেণ্টজনৰ কাৰণে অলপ দিগদাৰ হৈ যায়। সেইখিনি মানিলে আমি যিকোনো এজনক জুইৰ পৰা মানুহক আমি সম্পূৰ্ণভাৱে সুস্থ কৰিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ।